এইবাৰ পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘুৱে প্ৰত্যাখ্যান কৰিব কংগ্ৰেছক। উজনিৰ মিয়াখেদা সময়ত নিশ্চুপ হৈ থাকিল কংগ্ৰেছ। যিখিনি মিয়াখেদা আন্দোলন হ'ল, সেই আন্দোলন মিয়াখেদাৰ সময়ত যদি 2-4-5জনে কথা ৰাখিছে, একমাত্ৰ ইউডিএফৰ বিধায়কসকলে ৰাখিছে, বাকী কংগ্ৰেছৰ কোনো বিধায়কে ৰখা নাই। ইউডিএফৰ প্ৰতি আকৰ্ষিত হৈছে সংখ্যালঘু ৰাইজ। মানুহ ইউডিএফৰ প্ৰতি আস্থা বৃদ্ধি হৈ আছে দিনে দিনে। সংখ্যালঘু অধ্যুষিত এলেকাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব ইউডিএফ দলে। কংগ্ৰেছ চৰকাৰৰ দিনত মাটিৰ পট্টা নাপালে সংখ্যালঘু ৰাইজে। ডি ভোটাৰ ডিটেনশ্যন কেম্পৰ জৰিয়তে কংগ্ৰেছে মুছলমানক অত্যাচাৰ কৰিছে। আপোনাৰ ডিটেনশ্যন কেম্প কংগ্ৰেছে বনাইছে, ডি ভোটাৰ কংগ্ৰেছে বনাইছে। এতিয়া মিয়া বুজি পায়, বিজেপিয়ে চলোৱা উচ্ছেদৰ বাবে একমাত্ৰ দায়ী কংগ্ৰেছ দল। 20খন পঞ্চায়ত আমাৰ ইউডিএফ পাৰ্টীয়ে দখল কৰিব। মানুহ ইউডিএফৰ প্ৰতি আস্থা বৃদ্ধি হৈ আছে দিনে দিনে। আজি আপোনালোকে কিয় আস্থা বৃদ্ধি নথাকে এই কথাটো আপোনালোকে সুধিব পাৰে যে আপোনালোকে চালে নহয়, এই কেইদিনমান আগতে আপাৰ আছামত যিখিনি মিয়াখেদা আন্দোলন হ'ল, সেই আন্দোলন মিয়াখেদাৰ সময়ত যদি 2-4-5জনে কথা ৰাখিছে, একমাত্ৰ ইউডিএফৰ বিধায়কসকলে ৰাখিছে, বাকী কংগ্ৰেছৰ কোনো বিধায়কে ৰখা নাই। আপোনাৰ ডিটেনশ্যন কেম্প কংগ্ৰেছে বনাইছে, ডি ভোটাৰ কংগ্ৰেছে বনাইছে। এতিয়া মিয়া বুজি পায়, বুজি পোৱা হৈছে। গতিকে কোনো মিয়া মানুহে কংগ্ৰেছক আৰু ভোট দিয়াৰ কাৰণে ৰখি থকা নাই। মিয়া মানুহে এটা সময় গৈছে কংগ্ৰেছক ভোট দি কিনে জিকাইছিলে, চৰকাৰ বনালে। চৰকাৰ বনোৱাৰ পিছত পালে কি? চৰৰ মাটি পাট্টা নাপালে, বীৰৰ মাটি পাট্টা নাপালে। আজি পাট্টা নোপোৱাৰ কাৰণে বিজেপি গভৰ্ণমেণ্ট আহি কিনে য'তে ত'তে উচ্ছেদ আৰম্ভ কৰিছে। আৰু এই উচ্ছেদ কৰাৰ মূল পাৰ্টিটো হ'ল কংগ্ৰেছ পাৰ্টি। কংগ্ৰেছ পাৰ্টীয়ে যদি আপোনাৰ যেতিয়া শাসনত আছিলে, তেতিয়া যদি মুছলমানৰ কাৰণে অলপ চিন্তা কৰিলেহেঁতেন, মাটিখিনি আপোনাৰ যদি এলটমেণ্ট দিলেহেঁতেন, তেতিয়াহ'লে আজি চৰকাৰে বিজেপি চৰকাৰ ভাঙিব নোৱাৰিলেহেঁতেন। আজি মুছলমানৰ কাৰণে আপোনাৰ ৰিজাৰ্ভেশ্যন লাগে, এই কথা কংগ্ৰেছে কোনোদিন নকয়। ইমান অত্যাচাৰ হ'ল, গোৱালপাৰাত উচ্ছেদ হ'ল, আপোনাৰ সোণতলীত সোণাপুৰত উচ্ছেদ হ'ল, এটা মাত নিদিলে কংগ্ৰেছৰ বিধায়কসকলে। গতিকে কংগ্ৰেছক কিয় ভোট দিব? পঞ্চায়ত লেভেলত অসমৰ প্ৰেক্ষাপটত কিয় বেলেগ কথা, কিন্তু পঞ্চায়ত লেভেলত য'ত নেকি মিয়া মানুহ আছে, য'ত নেকি মাইনৰিটি মানুহ আছে, তাতে গোটেই এবছলিউটলি মেজৰিটিভাৱে আপোনাৰ পাব, তাৰা চাবি ইউডিএফ দলে দখল কৰিব।